दोस्त वेलकाम बैक टू माई चैनल अहम जीवन। आज भिडिओ खूबे भल हम। आज आम जाए पृथ्वी आटतके डांगार शक्तिपीठ मंदिर माँ कामाख्या धाम। तो बोलक भिडिओ आरम्भ करूँ। मोर और दुटा फ्रेंड आसे, दुटा फ्रेंडक आपनाक लग कराई दिम। तो बोलक आरम्भ करूँ। मैं ओलाई आसो घर पर मैं गाड़ी स्टार्ट दिलो। ये मोर बंधु आसे बाहिरत। बोलक मोर बंधुर लग इंट्रोड्यूस कराई दिओ। ये मोर बंधु हाई क हाय। आज भिडिओ तो बहुत भल हम। आम बढ़िया मंदिर गई आसो जो निकी माने पृथ्वीर भर माने बहुत माने कि कब और माने चाई थक भिडिओ तो चाई थक तार गम पाई गेट तो बंद आछे चाक। यार पर आमी आरेकटा फ्रेंडर घर जाम। फ्रेंडर घर पर आमी मंदिर जाम। तो बोलो फ्रेंडर घर जाओ। फ्रेंडर घर जाई किने भिडिओ आरम्भ करूँ। तीनजने मिले आमी जाम। यार नाम मुकुट माराक। बोलक भिडिओ आरम्भ करूँ जाई थाकूँ। माँ कामाख्यार गेटल एक बार कई दियक जाए माँ कामाख्या सात माँ कामाख्या मंदिर। तो बोलक आमी आगले बाड़ी थाको। गाड़ी तो पार्किंग थी आहूँ। इतने पार्किंग है गाड़ी। पार्किंग थी कि भिडिओ आगबाढ़ो। गाड़ी तो पार्किंग कर आसो। ये मोर फ्रेंडे पार्किंग कर आसे इते। ये तीनटा बंधु मिली जाम। तो एतिया पार्किंग तो माने कत करे बहुत मानुहे पार्किंग कत करे नाजाने। कामाख्या मंदिर पिछपिने बैक साइड पिने आहि किने भाल पार्किंग ठाई आछे। इते पार्किंग करक 10 टका एटा लब। अपना गाड़ी तो सेफ থাকিব এটাই আর। তো আমি যাই আছো মন্দিৰত পার্কিং হয়ে গেল আমার। তো বলক মার নাম লই আজি মার কামাখ্যা দর্শন করু। বেশি দোকান খোলা নাই এতিয়া, কারণ কি পুয়া 5:30 5:40 হইছে। এখানে ইমান দোকান খোলা নাই। খুলছে কিছুমান দোকান খুলিছে। লৈ লওঁ লৈ ভিতৰত যাম। চাকি ধূপ লৈ ল'লোঁ। বলক এতিয়া এণ্ট্ৰেন্সৰ ওচৰতে আছে চাকি ধূপ। চেণ্ডেলটো ৰাখি ল'লোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মেইন গেটৰ এণ্ট্ৰেন্স। অলপ সেৱা কৰি লওঁ। এইটো ফাইনেলি আমি আহি পালোঁ মা কামাখ্যা মন্দিৰ। আহি পালোঁ। এইটো মাৰ মন্দিৰ হয়। তো বলক ভিতৰত পিনে সোমাব চাওঁ কিমান ভিৰ আছে। এইটো মাৰ মন্দিৰ হয়। তো একবাৰ চবে কৈ দিয়ক জয় মা কামাখ্যা। ইয়াতে আপোনাৰ হেৰি দিয়ে মানচা কৰি ইয়াতে এৰি দিয়ে ছাগলীবিলাক। এটা চাব পাৰে আপুনি লাইন ইমান ডাঙৰ লাইন। চাম আমাৰ যদি মাৰ দৰ্শন কৰা কপালত থাকে হ'ব।
তোমালোকে কি কোৱা দৰ্শন হ'ব? এতিয়া মন্দিৰত আহিছোঁ ন, দৰ্শন কৰিয়ে যাম। এইটো হ'ল আমাৰ ফ্ৰেণ্ডৰ এটা এনাৰ্জি। যাবই আৰু ওচৰত আহিলে যেনে মাৰ ওচৰত দৰ্শন কৰিয়ে যাব। তো ব'লক আমি লাইনত থিয় হওঁ। আহক আপোনালোকে চবে দৰ্শন কৰি যাওক। এই আছে মাৰ মন্দিৰ। এই চাব পাৰে ইমান ভিৰ, বাহিৰৰ পিনে গেটটো তালা মাৰা আছে। ইমান পুৱা আহিও আমি লাইনটো তালা মাৰা পালোঁ। ইয়াতে বহো আৰু কি কৰিম, উপায় নাই। আপোনালোকে আহিলে পুৱা 4টা বজাত আহিব। এই চাওক আমি ভিতৰৰ পিনে সোমাই আছোঁ। লাইন দিব লাগিব। ইমান পুৱা আহিও 5:30 আহিও ইমান মানুহ পালোঁ। তাৰমানে আপোনালোকে 4টা বজাত আহিব। 4টা বজাত আহিলে অলপ লাইনটো কমত পাব। এইটো চাওক কিমান লাইন। এইটো চাওক মাৰ মন্দিৰ, ইয়াৰ পৰা দেখা যায়। বহুত ভিৰ আছে এতিয়া, বহুত ভিৰ। 2.5 ঘণ্টা হ'ল আমাৰ পুৰা ইয়াতে লাইনত ৰখা। এতিয়া বহুত টাইম লাগিব যাওঁতে। এইটো চাওক মাৰ মন্দিৰটো চাওক। ফাইনেলি আমি মন্দিৰৰ পৰা ওলালোঁ। এই দৰ্শনটো হৈ গ'ল। এতিয়া আমি ইয়াতে চাকি বাতিটো জ্বলাই লওঁ। ফাইনেলি মন্দিৰৰ পৰা ওলালোঁ, কিন্তু 5 ঘণ্টাৰ পৰা 5.5 ঘণ্টা লাগিছে আমাৰ। ৰাতিপুৱা উঠিলোঁ, ৰাতিপুৱা উঠি আহিলোঁ ইয়াতে। 5 ঘণ্টাৰ পৰা 5.5 ঘণ্টা লাইনতে লাগিছে। আজি বহুত ভিৰ হৈছে, চাব পাৰে আপুনি। মোৰ ফ্ৰেণ্ড দুটাই দিয়া বাতি জ্বলাই আছে, মই জ্বলাই লওঁ। ভাল লাগিছে, খুব ভাল লাগিছে। মাৰ দৰ্শন হৈ গ'ল। বহুত দিনৰ 2-3 বছৰ পিছত যায় মাৰ দৰ্শন হ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই চাকি বাতি জ্বলাই লওঁ। ফাইনেলি আমি ওলালোঁ মন্দিৰৰ পৰা। এতিয়া ঘৰত যাওঁ। যোৱাৰ আগতে চেনেলটো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। আৰু আশা কৰোঁ নতুন নতুন ভিডিঅ' আৰু লৈ আহিম আপোনালোকৰ কাৰণে। তো যাওঁ। এইটো মোৰ 3টা ফ্ৰেণ্ড, 2টা ফ্ৰেণ্ড। আৰু কিবা ক'ব? কি ক'ম আৰু, ইয়াত অহাৰ পিছত আৰু মনৰ কথা ক'ব নোৱাৰি আৰু। আহি কিনে বুজি পাব মানুহে, বেলেগ একো নাই আৰু। আহক, দৰ্শন কৰক। তাৰপিছত ভিতৰত যেতিয়া যাব, যি 5 ঘণ্টা 6 ঘণ্টা যি মানে লাইনত থাকি কিনে লাষ্টত যিখিনি মানে উপভোগ কৰা যায়, সেইখিনিয়ে মেইন বস্তু। ঠিক আছে।